Hello viewers, welcome to Educated Assam. আজি বহুত দিনৰ পিছত এই ভিডিঅ'টি আপলোড কৰি আছোঁ। চ' আজিৰ আমাৰ ভিডিঅ'টিৰ টপিক হৈছে আসাম পুলিচ SI 20 ছেপ্টেম্বৰ 2020 যোনটো আমাৰ এক্সাম পতা হৈছিলে, বাট আনফৰ্চুনেটলি আমাৰ এক্সামটো কেঞ্চেল কৰা হৈছিলে কাৰণ পেপাৰ লিক হোৱা বুলি খবৰ পোৱা গৈছিলে। আৰু ৰিচেণ্টলি আসাম পুলিচে এটা নটিচো জাৰি কৰিছে যে নৱেম্বৰ মান্থত আকৌ এক্সামটো পুনৰ পতা হ'ব। চ' যিমানখিনি কুৱেশ্যনছ মই কম্পাইল কৰিব পাৰিছোঁ এই ভিডিঅ'ত, এইটো অবজাৰ্ভ কৰি মই এইখিনিয়ে ক'ব পাৰিম যে জিকে হোক, ৰিজনিঙে হোক বা মেথছে হোক, এক্সামৰ লেভেল আগতকৈ আপ কৰা হৈছে। ঠিক আছে, মই এই ভিডিঅ'টোত এৰাউণ্ড 40+ কুৱেশ্যনছ এৰেঞ্জ কৰিব পাৰিছোঁ আৰু একচুৱেল কুৱেশ্যনছ মই ইয়াত দি দিছোঁ। ঠিক আছে, যোনবিলাক এক্সামছত সোধা হৈছিলে, চেণ্টেন্সবিলাকৰ ফ্ৰেমিংবিলাক অকণমান ইপিনে সিপিনে হ'ব পাৰে, মানে একজেক্টলি যোনটো এক্সামত চেণ্টেন্স দিছিলে সেইটো নহ'ব পাৰে, বাট কুৱেশ্যনটোৱে একচুৱেল কুৱেশ্যনছটো সেইটোৱে হয় যোনটো এক্সামত সোধা হৈছিলে। ঠিক আছে, চ' আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব আৰু নেক্সট ভিডিঅ'টোত মই ৰিজনিং আৰু মেথছৰ ওপৰতো যিবিলাক কুৱেশ্যনছ সোধা হৈছিলে এক্সামটোত সেইটোৰ ওপৰতো ভিডিঅ' দিবলৈ ট্ৰাই কৰিম। আৰু ইয়াৰ PDF-টো ডাউনলোড লিংক মই ডিছক্ৰিপশ্যন বক্সত দি দিম। তেনেহ'লে আহক ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আগবাঢ়ো। চ' আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটোত কি সুধিছে, হুইচ ষ্টেট ইন ইণ্ডিয়া শ্বেয়াৰ্ছ মেক্সিমাম বাউণ্ডেৰী উইথ আদাৰ ইণ্ডিয়ান ষ্টেটছ? অপশ্যনছ দিয়া আছে মধ্যপ্ৰদেশ, আছাম, তেলেংগানা এণ্ড বিহাৰ। ভাৰতৰ এনেকুৱা কোনটো ৰাজ্য আছে যিয়ে তাৰ মেক্সিমাম বাউণ্ডেৰী বেলেগ ইণ্ডিয়ান ষ্টেটছৰ সৈতে শ্বেয়াৰ কৰে? তো এই আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন বি, আছাম। ঠিক আছে, কিন্তু আমি যদি নৰ্মেলি চাবলৈ যাওঁ ভাৰতৰ কোনটো ষ্টেটে হায়েষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰে বেলেগ ইণ্ডিয়ান ষ্টেটছৰ লগত, সেইটো হ'ব আমাৰ উত্তৰ প্ৰদেশ। ঠিক আছে, যিহেতু অপশ্যনত আমাৰ উত্তৰ প্ৰদেশ দিয়া নাই, আছাম দিয়া আছে, আছামটো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব। চবতকৈ হায়েষ্টটো হ'ল উত্তৰ প্ৰদেশ, ছেকেণ্ড হায়েষ্টটো হ'ল আমাৰ আছাম। ঠিক আছে, কুৱেশ্যন নম্বৰ 2 সুধিছে ফুড ফৰ ৱৰ্ক প্ৰগ্ৰেম ৱাজ ৰিনেমড এজ Rural Landless Employment Guarantee Program, National Rural Employment Program, Jawahar Rozgar Yojana, Integrated Rural Development Program. Food for Work 2 কি নামেৰে পুনৰ নামাকৰণ কৰা হৈছে? ইয়াৰ অপশ্যনটো হৈ যাব আমাৰ অপশ্যন বি, আনচাৰটো নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট প্ৰগ্ৰেম। ইয়াক আমি শ্বৰ্টত NREP বুলিও কওঁ। ঠিক আছে, কেতিয়াবা এক্সামত সুধিব পাৰে NREPৰ ফুল ফৰ্ম কি হয়, তেতিয়া আনচাৰটো হ'ব নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট প্ৰগ্ৰেম। এইটো আমাৰ লঞ্চ কৰা হৈছিলে 1980ত। ঠিক আছে, কুৱেশ্যন নম্বৰ 3টোত সুধিছে প্লেনিং ইন ইণ্ডিয়া ডিৰাইভছ ইটছ অবজেক্টিভ ফ্ৰম ফাণ্ডামেণ্টেল ৰাইটছ, ফাণ্ডামেণ্টেল ডিউটিজ, ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি এণ্ড প্ৰিএম্বল। যোনটো আমাৰ প্লেনিং ইন ইণ্ডিয়া আছে তাৰ লক্ষ্যটো মানে তাৰ অবজেক্টিভটো ক'ৰ পৰা লোৱা হৈছে? তো ইয়াৰ আমাৰ আনচাৰ হৈ যাব ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, অপশ্যন চি। প্লেনিং ইন ইণ্ডিয়াটো একচুৱেলি আমাৰ ইকনমিক ডেভেলপমেণ্টৰ কাৰণে বনোৱা হৈছিলে। ঠিক আছে, তো ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি এইটো আমাৰ বহুতেই ইম্পৰ্টেণ্ট পইণ্ট হয়, ইয়াৰ পৰা এক্সামছত কুৱেশ্যনছ সোধা হয়। ঠিক আছে, ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিটো আমাৰ শ্বৰ্টত DPSP বুলিও কোৱা হয়। আৰু আৰ্টিকেল 36 to 51লৈকে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকেল 36 to 51লৈকে DPSPৰ আণ্ডাৰত আহে, এইটো মনত ৰাখিব। ঠিক আছে, আৰু এই DPSPটো আমাৰ আয়াৰলেণ্ডৰ পৰা বৰো কৰা হৈছে, আয়াৰলেণ্ডৰ কনষ্টিটিউশ্যনৰ পৰা বৰো কৰা হৈছে। যিহেতু আমাৰ ইণ্ডিয়াৰ কনষ্টিটিউশ্যনখন বৰো কৰা বুলি কোৱা হৈছে, মানে কোৱা হয় নৰ্মেলি। ঠিক আছে, আমাৰ মানে ইণ্ডিয়াৰ মেক্সিমাম ফিচাৰ্ছবিলাকে যিবিলাক আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফিচাৰ্ছ আছে সেইবিলাক বেলেগ দেশৰ পৰা বৰো কৰা হৈছে। ঠিক আছে, ঠিক তেনেদৰে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিটো আমাৰ আয়াৰলেণ্ডৰ পৰা বৰো কৰা হৈছে। চ' কুৱেশ্যন 4ত সুধিছে আমাৰ দ্য কনচেপ্ট অফ ছাষ্টেইনেবল ডেভেলপমেণ্ট ৰিলেটছ টু ইণ্টাৰজেনেৰেশ্যনেল ইকুইটি, ছেকেণ্ডটো কৈছে ইণ্টাৰ জেনেৰেশ্যনেল ইকুইটি, থাৰ্ডটো কৈছে এক্সট্ৰা জেনেৰেশ্যনেল ইকুইটি, অপশ্যন ডি নান অফ দিছ। তো ইয়াৰ আমাৰ আনচাৰটো হৈ যাব অপশ্যন বি, ইণ্টাৰ জেনেৰেশ্যনেল ইকুইটি। চ' ছাষ্টেইনেবল ডেভেলপমেণ্ট মানে আমাৰ কি হয়, এইটো চিম্পল কনচেপ্ট হয়। ধৰক কিছুমান বস্তু যোনটো আমি প্ৰেজেণ্টত ইউজ কৰি আছোঁ সেইটো যদি আমাৰ ফিউচাৰত নাইকিয়া হৈ যোৱাৰ সম্ভাৱনা থাকে তেতিয়াহ'লে সেইটো আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট নহয়। ছাপ'জ যেনেকুৱা আমি পেট্ৰল ইউজ কৰি আছোঁ, এতিয়া কিছুমান বছৰ পিছত পেট্ৰল নাইকিয়া হৈ যাব। ঠিক আছে, বাট ছাষ্টেইনেবল ডেভেলপমেণ্টৰ যোনটো এক্সাম্পল মই দিব লাগিলে ছ'লাৰ পাৱাৰ হৈ যাব, সূৰ্যৰ পোহৰ বা সৌৰ শক্তি যোনটো আমি কওঁ, সৌৰ শক্তিটো আমাৰ এতিয়াও আছে, এইটো 100 বছৰ পিছতো থাকিব, 1000 years পিছতো থাকিব। ঠিক আছে, এইবিলাক মানে খতম হৈ নাযায়, সেইবিলাক ছাষ্টেইনেবল ডেভেলপমেণ্টৰ আণ্ডাৰত আহে। তো ইয়াৰ আনচাৰটো আমাৰ হৈ যাব অপশ্যন বি, ইণ্টাৰ জেনেৰেশ্যনেল ইকুইটি।
Question number 5 সুধিছে the PM Fasal Bima Yojana is compulsory for all the farmers for all the crops, all the farmers cultivating notified crops, farmers of notified areas cultivating in notified crops, farmers of notified areas having crop loan / KCC account cultivating in notified crop. So the Pradhan Mantri Fasal Bima Yojana to কাৰ কাৰণে compulsory হয় তো ইয়াৰ আনসাৰটো হৈ যাব farmers of notified areas having crop loan account option D ঠিক আছে question number 6 ৰ সুধিছে the royal house of Tripura is related to which dynasty ত্ৰিপুৰাত থকা যোনটো royal house আছে এটো কোনটো বংশৰ লগত জড়িত আছে options দিছে মানিক্য হোলকাৰ বৰ্মনা ত্ৰিপুৰী তো এই আমাৰ কারেক্ট আনসারটো হৈ যাব অপশন এ মানিক্য ঠিক আছে সো কোশ্চেন নম্বৰ 7 ত কি সুধিছে which of the following ceremonies was performed by Ahoms to enhance their power options দিছে অভিষেকা যজ্ঞ তাৰপিছত যজ্ঞ তাৰপিছত ঋষাবন তাৰপিছত নাৰায়ণ পূজা ঠিক আছে পুৰণি দিনত মানে আহোম সকলে নিজৰ শক্তি বঢ়াবৰ কাৰণে কোনটো সেৰেমনি পাৰফৰ্ম কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশন সি ঋষাবন Question number 8 ত সুধিছে the 9-dash line which is to be contested in the UN is in which water body 9-dash line যোনটো আমাৰ ৰিজন আছে হেতু আমাৰ কোনটো ওয়াটাৰ বডিত স্থিত হয় অৱস্থিত হয় অপশনস দিছে নৰ্থ আটলান্টিক ওশেন ইষ্ট ফিলিপিন সি সাউথ চাইনা সি আৰ্কটিক ওশেন তো এই আমাৰ কারেক্ট আনসারটো হৈ যাব অপশন সি সাউথ চাইনা সি সাউক এই 9-dash লাইনটো আমাৰ ৰিসেন্টলি নিউজত আছিল আৰু হেতু কিয় নিউজত আছিল এটো মই কৈ দি আছো 9-dash লাইনটো সাউথ চাইনা সিট এটা ৰিজন হয় ঠিক আছে বেপট এটা ৰিজন হয় যে কিছুমান আইল্যান্ড কভার কৰে ঠিক আছে আৰু সেই আইল্যান্ডখিনি চাইনাই নিজৰ বুলি ক'ব বিচাৰে ক্লেম কৰিব বিচাৰে বাট যোনবিলাক নেইবাৰিং কান্ট্ৰিজ আছে চাইনাৰ যেনেকুৱা ভিয়েটনাম আছে ফিলিপিনছ আছে আকৌ হিয়তে কয় কি এই আইল্যান্ডবোৰ আমাৰ অন্তৰ্গত হয় চাইনাৰ অন্তৰ্গত নহয় সো এটো অকমান ডিসপিউট হয় অকমান মানে এটোৰ ওপৰত কন্ট্ৰোভাৰ্সি হৈছিল তো হেতু নিউজত আছিল তো কোশ্চেন নম্বৰ 9 ত সুধিছে হোৱাট ইজ অন্ধ্ৰ প্ৰদেশ অক্টোপাছ অপশনস দিছে সায়েন্স রিসার্চ ইনস্টিটিউট তাৰপিছত অপশন বি দিছে ওয়াটার ম্যানেজমেন্ট অথৰিটি এন্টি এনক্ৰোচমেন্ট ড্ৰাইভ অপশন ডি দিছে কাউন্টাৰ টেৰৰিষ্ট ইউনিট তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশন ডি কাউন্টাৰ টেৰৰিষ্ট ইউনিট ঠিক আছে এই অন্ধ্ৰ প্ৰদেশ অক্টোপাছটো এটা মানে এব্ৰিভিয়েশন হয় তো ইয়াৰ ফুল ফর্ম সুধিব পাৰে অক্টোপাছৰ তো ইয়াৰ ফুল ফর্মটো হৈ যাব অৰ্গেনাইজেশ্যন ফৰ কাউন্টাৰ টেৰৰিষ্ট অপাৰেশনছ মনত ৰাখিব এটো Organization for Counter-Terrorist Operations. ঠিক আছে তো কোশ্চেন নম্বৰ 10 টো সুধিছে Collegium of Supreme Court consists of Chief Justice of India and how many other judges? Supreme Court আমাৰ জাজেছৰ এটা গ্ৰুপ থাকে ঠিক আছে সেই গ্ৰুপটোত চিফ জাস্টিসৰ বাদে আন কিমানজন বেলেগ জাজু থাকে হেতু সুধিছে কোশ্চেনত অপশনস দিয়া আছে 2 3 4 and 6 তো ইয়াৰ কারেক্ট আনসার হৈ যাব অপশন সি 4 ঠিক আছে মানে সেই গ্ৰুপটোত আমাৰ টোটাল 5 জন জাজেস থাকে চিফ জাস্টিস থাকে আৰু এক্সট্ৰা 4 জন জাজেস থাকে ঠিক আছে কোশ্চেন নম্বৰ 11 টো সুধিছে অশোকা বিলংস টু হুইচ ডাইনেষ্টি ইয়াৰ আনসার হৈ যাব মৌৰ্য ডাইনেষ্টি মৌৰ্য সাম্ৰাজ্যৰ অন্তৰ্গত হয় অশোকা তো মৌৰ্য ডাইনেষ্টিৰ ওপৰত কোৱেশ্চনছ আহে কেতিয়াবা সুধিব পাৰে যে হু ইজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি মানে মৌৰ্য ডাইনেষ্টি কোনে সংস্থাপন কৰিছিল তো ইয়াৰ আনসাৰ হৈ যাব চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে আৰু কেতিয়াবা কোৱেশ্চন সুধিব পাৰে যে অশোকা কাৰ পুতেক আছিলে তেনেহলে ইয়াৰ আনসাৰ হৈ যাব বিন্দুসাৰ ঠিক আছে তো কোৱেশ্চন নম্বৰ 12 ৰ সুধিছে হু ক্ৰিয়েটেড দ্য টাইটেল বৰফুকন উপাধিটো কোনে সৃষ্টি কৰিছিল বা কোনে প্ৰথমতে লৈছিল তো ইয়াৰ আনসাৰটো হৈ যাব আমাৰ আহোম কিং প্ৰতাপ সিংহ আহোম ৰজা প্ৰতাপ সিংহই লৈছিল যাক আমি সুচেংফা বুলিও জানো কোৱেশ্চন নম্বৰ 13 ৰ সুধিছে হাউ মেনি টোটাল ইউনিয়ন টেৰিটৰিজ ইণ্ডিয়া হেজ এজ অফ 2020 লৈকে ভাৰতত কিমানটা কেন্দ্ৰীয় শাসিত অঞ্চল আছে ইউনিয়ন টেৰিটৰিজ ইয়াৰ আনসাৰটো হ'ব আমাৰ 8 কি আছে হেতু দেখাই দিছো মই ইয়াতে আন্দামান এণ্ড নিকোবৰ আইল্যান্ডছ চণ্ডীগড় দাদৰা এণ্ড নগৰ হাভেলী এণ্ড দমন দিউ দিল্লী জম্মু কাশ্মীৰ লাক্ষাদ্বীপ পুডুচেৰী লাডাখ ইয়াত যোনবিলাক মই বোল্ডত কৰি দিছো হেতু চাওক
দাদৰা এণ্ড নাগাৰ হাভেলী এণ্ড দমন ডিউ যোনটো আছে সেইটো ৰিচেণ্টলি 26 জানুৱাৰীত মানে বনোৱা হৈছে এই ইউনিয়ন টেৰিটৰীটো। আগতে দাদৰা এণ্ড নাগাৰ হাভেলী বেলেগ ইউনিয়ন টেৰিটৰী আছিলে আৰু দমন এণ্ড ডিউ বেলেগ ইউটি আছিলে, ঠিক আছে। তাৰপিছত জম্মু এণ্ড কাশ্মীৰটো চাওক, সেইটো 2019 31 অক্টোবৰত বনোৱা হৈছিলে, মানে সেইটো ছেপাৰেট কৰা হৈছিলে। আৰ্টিকেল 370 স্ক্ৰেপ কৰি পেলাই লাডাখ এণ্ড জম্মু কাশ্মীৰটো ছেপাৰেট কৰা হৈছিলে, এইটো গোটেইখিনিয়ে গমেই পায়। সেইটো বহুতে ইম্পৰ্টেণ্ট পইণ্ট হয়, ঠিক আছে। আৰ্টিকেল 370 স্ক্ৰেপ কৰি পেলাই এই দুটা ছেপাৰেট কৰা হৈছিলে, জম্মু এণ্ড কাশ্মীৰ আৰু লাডাখ, ঠিক আছে। চ' লাডাখটো ছেম 31 অক্টোবৰ 2019, এই দুটা বস্তু মনত ৰাখিব। নেক্সট কুৱেশ্যনটো তাৰে ওপৰতে সোধা হৈছে, চাওক, হুইচ অফ দ্য ফলোইং ইজ নট এ ইউনিয়ন টেৰিটৰী? অপশ্যনছ দিয়া আছে জম্মু এণ্ড কাশ্মীৰ, আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ, দাদৰা এণ্ড নাগাৰ হাভেলী, অপশ্যন ডি দিল্লী। তো ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ হৈ যাব অপশ্যন চি দাদৰা এণ্ড নাগাৰ হাভেলী। কিয়? ওপৰত চাওক, ইয়াত মই দেখাইছোঁ দাদৰা এণ্ড নাগাৰ হাভেলী এণ্ড দমন ডিউ। এই দাদৰা এণ্ড নাগাৰ হাভেলী আৰু দমন ডিউ এই দুইটা মিলাই এটা ইউনিয়ন টেৰিটৰী কৰা হৈছে 26 জানুৱাৰী 2020ত, ঠিক আছে। তো দাদৰা এণ্ড নাগাৰ হাভেলীটো ছেপাৰেটকৈ এটা ইউনিয়ন টেৰিটৰী নহয়, দাদৰা এণ্ড নাগাৰ হাভেলী আৰু দমন ডিউ মিলাই পেলাই এটা ইউনিয়ন টেৰিটৰী হয়, এইটো লক্ষ্য কৰিব, ঠিক আছে। কুৱেশ্যন নম্বৰ 15ত সুধিছে এজ ৰেঞ্জ টু পাৰ্টিচিপেট ইন খেলো ইণ্ডিয়া। খেলো ইণ্ডিয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে এজ গেপটো কিমান দিছে ইয়াতে 10 to 18 years। তো ইয়াৰ ৰিলেটেড দুটা পইণ্টছো মই ইয়াত এড কৰি দিছোঁ। খেলো ইণ্ডিয়া ইউথ গেমছ ৱাজ লঞ্চড ইন 31 জানুৱাৰী 2018। 2018ত খেলো ইণ্ডিয়া ইউথ গেমছ লঞ্চ কৰা হৈছিলে আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত, ঠিক আছে। আৰু এইটো লঞ্চ কোনে কৰিছিলে? লঞ্চ কৰিছিলে আমাৰ তেতিয়াৰ স্পৰ্টছ মিনিষ্টাৰ ৰাজ্যবৰ্ধন সিং ৰাথোৰে, ঠিক আছে, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰেজেণ্ট গভৰ্ণৰ অফ RBI। তো ইয়াৰ আনচাৰটো হৈ যাব আমাৰ শক্তিকান্ত দাস। এইটো বেলেগ এক্সামছতো সোধে, তো এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। ইয়াৰ উপৰিও মই কিছুমান পইণ্টছ ইয়াতে এড কৰি দিছোঁ। RBI কিছুমান ৰেট মানে নিজৰ ৰেট মানে ধৰি দিয়ে, সেই ৰেটকেইটাও এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুতেই ইম্পৰ্টেণ্ট হয়, তো সেইকেইটা মই ইয়াত লিখি দিছোঁ। আৰু ইয়াত আৰু এটা পইণ্ট এড কৰিছোঁ, RBI ৱাজ এষ্টাব্লিছড ইন April 1, 1935 ইন কলকাতা। April 1, 1935ত ইয়াক এষ্টাব্লিছ কৰা হৈছিলে আৰু ইয়াত কলকাতাত আছে মানে ফাৰ্ষ্ট এষ্টাব্লিছ কৰা হৈছিলে, ঠিক আছে। তো ৰেটছবিলাক আছে, ফাৰ্ষ্ট ৰেটটো দিয়া আছে SLR, যোনটো 21.5% হয়। SLR মানে হ'ল আমাৰ ষ্টেচুটৰী লিকুইডিটি ৰেচিঅ'। ছেকেণ্ডটো হৈছে আমাৰ ৰেপো ৰেট, যোনটো হ'ল 4%, ৰিভাৰ্ছ ৰেপো ৰেট 3.35%, MSF 4.65%, এইটো আমাৰ মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটি। MSFৰ ফুল ফৰ্ম হ'ল মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটি, ইয়াৰ ৰেট হৈছে 4.65%। CRR হৈছে 3%, কেছ ৰিজাৰ্ভ ৰেচিঅ' CRR মানে। বেংক ৰেট হৈছে 4.65%। তো এইখিনি হ'ল ৰেট। তাৰপিছত আন এটা কুৱেশ্যনছ কেতিয়াবা এক্সামছত সুধিব পাৰে, চেয়াৰমেন অফ SBI, তেওঁ হ'ল ৰজনীশ কুমাৰ, ঠিক আছে। নেক্সট কুৱেশ্যনটো সুধিছে ৰুক্মিণী ফ্ৰম হিন্দু মাইথলজি ৱাজ ফ্ৰম হুইচ ষ্টেট অফ ইণ্ডিয়া। হিন্দু পৌৰাণিক আখ্যানত পোৱা ৰুক্মিণী কোনটো ষ্টেটৰ পৰা বিলং কৰে? ইয়াৰ আনচাৰটো হৈ যাব আমাৰ অৰুণাচল প্ৰদেশ, ঠিক আছে। নেক্সট কুৱেশ্যন সুধিছে শ্ৰীকৃষ্ণ ফট এগেইনষ্ট হুইচ কিং। শ্ৰীকৃষ্ণ কোন ৰজাৰ লগত যুদ্ধ কৰিছিলে? দুজন ৰজাৰ লগত যুদ্ধ কৰিছিলে, বান ৰজা আৰু নৰকাসুৰ। জাটাকা টেলছ আৰ ৰিলেটেড টু বুদ্ধিজম। আনচাৰটো হ'ল বুদ্ধিজম। জাটাকাৰ সাধু বা জাটাকাৰ যিবিলাক ষ্টৰিজ আছে সেইটো কোনটো ধৰ্মৰ লগত ৰিলেটেড হয়? বুদ্ধ ধৰ্মৰ লগত। কুৱেশ্যন নম্বৰ 20 সুধিছে হুইচ আহোম কিং ষ্টাৰ্টেড অৰ ইণ্ট্ৰডিউচড চাকা এৰা। শক যুগ কোনটো আহোম ৰজাৰ দিনত ষ্টাৰ্ট হৈছিলে? অপশ্যনটো আনচাৰটো হৈ যাব আমাৰ স্বৰ্গদেউ চুহুংমুং। নেক্সট কুৱেশ্যন সুধিছে হুৱেৰ ৱাজ গুৰু নানক বৰ্ণ। গুৰু নানকৰ জন্ম ক'ত হৈছিলে? তেওঁৰ জন্ম হৈছিলে নানকানা চাহিব, পাকিস্তানত। নেক্সট কুৱেশ্যন হুইচ স্ক্ৰিপচাৰ অফ শংকৰদেৱা ৱাজ ৰিটাৰ্ণ কমপ্লিটলি ইন এ ছিংগল নাইট। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা এক ৰাতিৰ ভিতৰত লিখি ওলোৱা পুথিখনৰ নাম কি আছিলে? আনচাৰটো হৈছে আমাৰ গুণমালা, ঠিক আছে। ইট ইজ এ জিষ্ট অফ দ্য ভাগৱত পুৰাণ। ভাগৱত পুৰাণৰ এটা সাৰমৰ্ম হয় এইটো, ঠিক আছে। মানে জিষ্ট মানে সৰু ভাৰ্জন হয়, ঠিক আছে। আৰু এইটো
সবতকৈ শৰ্টেষ্ট মানে পুথি হয় মানে সৰু পুথি হয় শংকৰদেৱৰ দ্বাৰা মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা লিখা সবতকৈ সৰু পুথি হয় হু ইজ দ্য প্ৰেজেণ্ট আৰ্মি চিফ অফ ইণ্ডিয়া এতিয়াৰ আৰ্মি চিফ কোন হয় প্ৰেজেণ্টত এইটো আনচাৰ হ'ব আমাৰ মনোজ মুকুন্দ নাৰাৱনে আনচাৰটো ঠিক আছে নেক্সট কুৱেশ্যন আমাৰ আহিব পাৰে এক্সামছত চিফ অফ ডিফেন্স কোন হয় বিপিন ৰাৱত হয় এয়াৰ চিফ মাৰ্শ্বেল কোন হয় ৰাকেশ কুমাৰ সিং ভাদৌৰিয়া এই তিনিটা পইণ্ট বহুতেই ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰ্মি চিফ অফ ইণ্ডিয়া চিফ অফ ডিফেন্স আৰু এয়াৰ চিফ মাৰ্শ্বেল এই তিনিটা মনত ৰাখিব নেক্সট কুৱেশ্যন সুধিছে হাউ মেনি ইণ্ডিয়ানছ আৰ গ্ৰেণ্ড মাষ্টাৰ্ছ অফ চেছৰ গ্ৰেণ্ড মাষ্টাৰ কিমানজন আছে যোনে কি ইণ্ডিয়ান হয় ঠিক আছে 65 জন আছে আৰু টপত আছে আমাৰ বিশ্বনাথন আনন্দ তেওঁৰ ৰেটিং হৈছে 2753 নেক্সট কুৱেশ্যন সুধিছে গ্ৰীণলেণ্ড ইজ চিটুৱেটেড ইন হুইচ কাণ্ট্ৰি গ্ৰীণলেণ্ডটো কোনটো দেশত অৱস্থিত আনচাৰটো হৈছে আমাৰ ডেনমাৰ্ক আৰু ইয়াত মেনশ্যন কৰি দিছোঁ আমি কেপিটেল অফ ডেনমাৰ্কৰ ৰাজধানী কি হয় কপেনহেগেন নেক্সট কুৱেশ্যন সুধিছে হোৱাট ইজ মিক্সড ইকনমি কি হয় আনচাৰ ইজ কোএক্সিষ্টেঞ্চ অফ পাব্লিক এণ্ড প্ৰাইভেট ছেক্টৰ য'ত পাব্লিক আৰু প্ৰাইভেট ছেক্টৰ একেলগে থাকে সেইটো আমাৰ মিক্সড ইকনমি হয় নেক্সট কুৱেশ্যন সুধিছে আছাম বিকেম চিফ কমিশ্যনাৰ্ছ প্ৰভিন্স ইন হুইচ ইয়েৰ চিফ কমিশ্যনাৰ্ছৰ প্ৰদেশ কেতিয়া ঘোষণা হৈছিল অসমখন তাৰ আনচাৰটো হ'ব আমাৰ 1912 নেক্সট কুৱেশ্যনটো সুধিছে ৰোহতাং টানেল হেজ বিন ৰিনেমড আফটাৰ হুইচ PM অফ ইণ্ডিয়া এইটো ৰিচেণ্ট হয় আমাৰ নিউজত আছিলে ৰোহতাং টানেলটো ৰোহতাং সুৰংগটো ভাৰতৰ কোনটো প্ৰধানমন্ত্ৰীৰ নামত বনোৱা হৈছিলে আনচাৰটো হ'ব আমাৰ অটল বিহাৰী বাজপেয়ী নেক্সট কুৱেশ্যনটো ইয়াৰুইংগম ৱাজ অথাৰ্ড বাই ইয়াৰুইংগমৰ লিখক কোন হয় আনচাৰটো হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নেক্সট কুৱেশ্যন সুধিছে অমৃতপ্ৰভা ৱাজ মেৰিড টু অমৃতপ্ৰভা কালৈ বিয়া দিয়া হৈছিলে আনচাৰটো হ'ব ইয়াৰ মেঘাবাহন এনটো ইয়াত থাকি গ'ল মেঘাবাহন হ'ব ঠিক আছে এইটো মেঘাবাহন অমৃতপ্ৰভা ৱাজ ডটাৰ অফ কিং বালা বৰ্মন অফ কামৰূপৰ ৰজা বালা বৰ্মনৰ জীয়েক আছিলে অমৃতপ্ৰভা নেক্সট কুৱেশ্যন টেম্পল অফ ছেভেন হিলছ বুলি কাক কোৱা হয় আনচাৰটো হ'ল ভেংকটেশ্বৰ টেম্পল যোনটো আমাৰ তিৰুমালাত অৱস্থিত হয় ঠিক আছে নেক্সট কুৱেশ্যন সুধিছে ফিফ্থ ষ্টৰী অফ দ্য কুতুব মিনাৰ ৱাজ বিল্ট বাই 5 নম্বৰ তলা যোনটো কুতুব মিনাৰ আছে আমাৰ তাৰ 5 নম্বৰ তলাটো কোনে সজোৱাইছিলে তাৰ আনচাৰ হ'ব ফিৰোজ শ্বাহ তুগলক তাৰ এডিশ্যনেল ইনফৰ্মেশ্যন দি দিছোঁ মই কিছুমান ইয়াতে কুতুব মিনাৰ ৱাজ বিল্ট বাই কুতুবুদ্দিন আইবাকে কুতুব মিনাৰ বনাইছিলে ঠিক আছে ফাৰ্ষ্ট 3 ষ্টৰিজ ৱেৰ বিল্ট বাই ইলতুৎমিছ ফাৰ্ষ্ট 3টা তলা ইলতুৎমিছৰ দ্বাৰা বনোৱা হৈছিলে এপ্ৰক্সিমেট হাইট অফ কুতুব মিনাৰ ইজ 240 ফিট কুতুব মিনাৰৰ এপ্ৰক্সিমেট হাইট হৈছে 240 ফুট এপ্ৰক্সিমেটলি ঠিক আছে নেক্সট কুৱেশ্যন সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য নাগা প্ৰিন্সেছ ৰিলেটেড টু মহাভাৰতৰ লগত ৰিলেটেড নাগা প্ৰিন্সেছ মানে নগা ৰাজকুমাৰী কোন হয় আনচাৰটো হ'ব আমাৰ উলুপি ঠিক আছে शी वाज অলসো ওৱান অফ দ্য ৱাইফছ অফ অৰ্জুনৰ পত্নীবোৰৰ মাজত তাইও এজনী আছিলে ঠিক আছে নেক্সট কুৱেশ্যন সুধিছে হাউ মেনি চিলড্ৰেন ৱেৰ বৰ্ন অন 1st January 2020 1 জানুৱাৰী 2020 দিনাখন কিমানজন শিশুৰ জন্ম হৈছিলে এইটো সুধিছিলে এইটো অকমান বেলেগ ধৰণৰ কুৱেশ্যনছ আছিলে ঠিক আছে তো ইয়াৰ আনসাৰ হৈছে 67,385 এইটো ইণ্ডিয়াৰ হুদা হৈছিলে হাউ মেনি চিলড্ৰেন ৱেৰ বৰ্ন on 1st January of 2020 in India ঠিক আছে ইয়াত এডিশ্যনেল ইনফো মই দি দিছোঁ India had the highest number of babies born on 1st January of 2020 ইণ্ডিয়াৰ হাইয়েষ্ট আছিলে সেইটো হ'ল 67,385 ঠিক আছে the second আছিলে আমাৰ China was at number 2 with 46,299 children born on 1st January of 2020 46,299 জন জন্ম হৈছিল চাইনাত 1st January 2020 নেক্সট কুৱেশ্যন কৈছে প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ এমেণ্ডেড আণ্ডাৰ হুইচ এমেণ্ডমেণ্ট এক্ট আমাৰ প্ৰিএম্বল যোনটো আছে প্ৰস্তাৱনা কনষ্টিটিউশ্যনখনৰ সেইটো কেতিয়া মানে মডিফাই কৰা হৈছিলে এমেণ্ড কৰা হৈছিলে সেইটো মানে কোনটো এমেণ্ডমেণ্ট এক্টৰ আণ্ডাৰত কৰা হৈছিলে 42nd এমেণ্ডমেণ্ট এক্ট ইন 1976ত কৰা হৈছিলে ঠিক আছে
দ্য নেক্সট কুৱেশ্যন সুধিছে ট্ৰিটি অফ মাজুলী ৱাজ চাইন বিটুইন মাজুলীৰ সন্ধি কাৰ মাজত মানে চাইন কৰা হৈছিলে আনচাৰটো হ'ল কোচ কিং নৰনাৰায়ণ এণ্ড আহোম কিং চুকাম্ফা ইন 1563 কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাম্ফা মাজত কৰা হৈছিলে 1563 চনত নেক্সট কুৱেশ্যন সুধিছে হু ডিজাইন দ্য লোগো অফ আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ লোগোটো কোনে ডিজাইন কৰিছিলে আনচাৰটো হ'ল যুগল দাস কেতিয়া কৰিছিলে 1960ত আৰু এডিশনেল ইনফৰমেশ্যন দি দিছোঁ ইয়াতে মটো অফ আছাম সাহিত্য সভা মানে অসম সাহিত্য সভাৰ মূল মন্ত্ৰ কি হয় চিৰচেনেহী মোৰ ভাষা জননী ঠিক আছে মিত্ৰদেৱ মহন্ত কম্প'জ দ্য চেৰেমনিয়েল ছং অফ চিৰচেনেহী মোৰ ভাষা জননী যোনটো চিৰচেনেহী মোৰ ভাষা জননী গানটো আছে সেইটো কম্প'জ কৰিছিলে মিত্ৰদেৱ মহন্তদেৱে ঠিক আছে আৰু আছাম সাহিত্য সভাৰ যোনটো ওল্ড নেম পুৰণি নেম আছিলে সেইটো হ'ল আমাৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা ঠিক আছে নেক্সট পইণ্ট এড কৰিছোঁ মই আছাম সাহিত্য সভাৰ ফাৰ্ষ্ট কনফাৰেন্স ৱাজ হেল্ড ইন 1917 এট শিৱসাগৰ ডিষ্ট্ৰিক্ট অসম সাহিত্য সভাৰ ফাৰ্ষ্ট কনফাৰেন্স হৈছিলে 1917 চনত শিৱসাগৰ ডিষ্ট্ৰিক্টত আছাম সাহিত্য সভাৰ হেড অফিচ ইজ লোকেটেড এট চন্দ্ৰকান্ত হেণ্ডিক ভৱন যোৰহাট চন্দ্ৰকান্ত হেণ্ডিক ভৱন যোৰহাটত অসম সাহিত্য সভাৰ হেড অফিচটো আছে ঠিক আছে নেক্সট কুৱেশ্যনটো সুধিছে হুইচ কমাণ্ডাৰ অফ ম্যানমাৰ এটেক আছাম ম্যানমাৰৰ কোনটো সেনাপতিয়ে অসম আক্ৰমণ কৰিছিলে আনচাৰটো হ'ল মহাবন্দুল্লাহ নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰথম ভাইচ চেঞ্চেলৰজন কোন আছিলে আনচাৰ কৃষ্ণকান্ত সন্দিকৈ হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং দ্য ফ্ৰীডম মুভমেণ্ট স্বাধীনতা সংগ্ৰামৰ সময়ত স্বৰাজ পাৰ্টিৰ প্ৰেচিডেণ্ট কোন আছিলে অসমত আনচাৰটো হ'ল তৰুণৰাম ফুকন নেক্সট কুৱেশ্যন সুধিছে হাউ মেনি চিটছ ডু SC অৰ ST হেভ ৰিজাৰ্ভড ইন ৰাজ্যসভা ৰাজ্যসভাত SC STৰ কাৰণে কিমানটা চিট ৰিজাৰ্ভ আছে আনচাৰটো হ'ল 0 এটাও চিট ৰিজাৰ্ভ নাই ঠিক আছে কিন্তু লোকসভাত কিমানটা চিট ৰিজাৰ্ভ আছে সেইটো সুধি দিব পাৰে কেতিয়াবা এক্সামত ঠিক আছে লোকসভাত SCৰ কাৰণে 84 আছে SCৰ কাৰণে ঠিক আছে আৰু ST শিডিউল ট্ৰাইবৰ কাৰণে আছে 47টা ঠিক আছে শিডিউল কাষ্টৰ কাৰণে 84 শিডিউল ট্ৰাইবৰ কাৰণে 47 নেক্সট কুৱেশ্যন হু ইজ বেনিফিটেড মোষ্ট বাই ইনফ্লেশ্যন মুদ্ৰাস্ফীতিৰ দ্বাৰা কাৰ চবতকৈ বেছি মানে লাভ হয় এইটো সুধিছে আনচাৰটো হ'ব ডেপ্টৰ্ছ যোনে ঋণ লয় তাৰ বেছি লাভ হয় ঠিক আছে তো এই 43টা কুৱেশ্যনছ মই কম্পাইল কৰিবলৈ মানে সক্ষম হৈছোঁ এই ভিডিঅ'টোত আৰু এই গোটেই 43টা কুৱেশ্যনছে এক্সামছত সোধা হৈছিলে ঠিক আছে চ' আপোনালোকে এই ভিডিঅ'টো যদি চাইছে তেনেহ'লে ইয়াৰ PDF টো ডাউনলোড কৰিব লিংকটো ডেছক্ৰিপশ্যন বক্সত পাই যাব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ